নমস্কাৰ অসমৰ কন্যাদেৱী তেজস্বী বৰুৱাই আমাৰ মাজৰ পৰা হেৰালো। তেজস্বী বৰুৱাই মৃত্যু হাৰ মাৰো 14 বছৰ বয়সতে এই ছোৱালীজন ঘৰ আছিল মাজুলী জিলা ৰাইজে সুস্থ শান্তি খাটিব নোৱাৰা সেইকাৰণে মাজুলী চিকিৎসাধীন হৈ আছিল। তাকে আত্মাৰ মৃত্যু হ'ল মাজুলী মিডিজৰ আত্মা চিৰশান্তি মৃত্যু হ'ল তেজস্বী বৰুৱাৰ। আমাৰ হাতৰ পৰা ঘূৰি আহিব বুলি জানিব মন নাই। সেইকাৰণে তেজস্বী বৰুৱাৰ আত্মা চিৰশান্তি কামনা জনাওক। সেইকাৰণে মই চেনেলৰ ফালৰ পৰা কৈছোঁ, বন্ধুসকল আমাৰ চেনেলটো যদি প্ৰথমবাৰ যদি আহিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট জনাব। এয়া আছিল মোৰ চেনেলৰ ফালৰ পৰা অসমৰ জনপ্ৰিয় কন্যাদেৱী 14 বছৰ বয়সতে মৃত্যু হাৰ মাৰো তেজস্বী বৰুৱাৰ কাৰণে। জনপ্ৰিয় কন্যাদেৱী আছিল, ভাল গায়ত্ৰী আছিল তেজস্বী বৰুৱাৰ। তেজস্বী বৰুৱাই তুমি য'তে আছা শুদ্ধ শান্তি থাকা। তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়া আছিল মোৰ চেনেলৰ ফালৰ পৰা বন্ধুসকল অসমৰ কন্যাদেৱী তেজস্বী বৰুৱাৰ আত্মা চিৰশান্তিৰ কামনা জনাওক। প্ৰতি শংকৰে প্ৰাৰ্থনা জনাওক। এইকাৰণে মই জনাব ওলাইছোঁ মোৰ চেনেলৰ ফালৰ পৰা। এয়া আছিল মোৰ চেনেলটো তেজস্বী বৰুৱাৰ অসমৰ জনপ্ৰিয় কন্যাদেৱী তেজস্বী বৰুৱাৰ আত্মা চিৰশান্তিৰ কামনা জনাইছোঁ। ধন্যবাদ। জয় অসম।